মই মানি লৈছো আমাৰ ৰাষ্ট্ৰীয় এটা সামাজিক কেলেংকাৰীৰ সৃষ্টি নহওক বুলি তুমি তাক এখন ঘৰৰ বোৱাৰী কৰি ল'লা কিন্তু ৰাজে জানো তাইক আন্তৰিকতাৰে গ্ৰহণ কৰিব পাৰিব কথাবোৰ ইমান চিম্পল কবি নাভাবিব গৌৰী তুমি জানা সেই গাঁৱলীয়া ছোৱালীজনীয়ে তাৰ পুৰুষত্বক অপমান কৰিছিল আৰু কোনোবাই আহি কিছুমান অদৰকাৰী কথা তোমাৰ এই ভণ্ড মূৰটোত সোমোৱাই দিলে আৰু তুমি মানি লোৱা মানি ল'ব নোৱাৰো তুমি যিমান ক'লেও মই তাক এইখন ঘৰৰ বোৱাৰী হিচাপে মানি ল'ব নোৱাৰো এটা সামাজিক কেলেংকাৰীৰ সৃষ্টি হ'ল বুলি তুমি তাক এইখন ঘৰৰ বোৱাৰী কৰিলা আৰু আগন্তুক ইলেকশ্যনটো দেখি মই বাৰু ঠাণ্ডা মগজে বহি থাকিম কিন্তু কথাবোৰ কিন্তু বৰ ভাল নহ'লগৈ তুমি অলপ চিন্তা কৰি চাবা অনাগৰি তোমাৰ আলোচন আৰু এই গাঁৱলীয়া ভূত পইণ্টত বুজাই দিবা তাইক মই থাকিবলৈ মাত্ৰ অকণমান ঠাই দিছোঁ কিন্তু ইয়াৰ অৰ্থ নহয় যে তাই খিয়াল খুচি মতে যি মন যায় তাকে কৰিব মোক আহাল বা চাহল যোগান ধৰিব নোৱাৰো বুজাই দিব তাইক আৰু শুনা কথাবোৰ কিন্তু সকলোৱে মনত ৰাখিলে ভাল হয় Terima kasih.